চীন প্ৰদত্ত কৰোনা ভাইৰাছৰ তাণ্ডৱত সমগ্ৰ পৃথিৱী আজি কম্পমান। এই মহামাৰীৰ বাবে বিশ্ব আজি লকডাউন অৱস্থাত। কৰোনা ভাইৰাছে যিদৰে মানৱ কুলৰ বাবে ভাবুকি আনিছে, সেইদৰে কৰোনাৰ তাণ্ডৱৰ বাবে বিশ্বৰ লকডাউন অৱস্থালৈ যোৱাত কিছু ইতিবাচক দিশো আমি দেখিবলৈ পাইছোঁ। ইয়াৰ ফলত প্ৰদূষণৰ পৰিমাণ যিদৰে কমিছে, ঠিক একেদৰেই জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰতো ইতিবাচক দিশ কিছু দেখিবলৈ পোৱা গৈছে। প্ৰকৃতিৰ সীমাবদ্ধতাৰ কথা আমি পাহৰিব নালাগিব। উৎপাদন নিশ্চিতভাৱে প্ৰকৃতিৰ সম্পদৰ লগত সম্পৰ্ক থাকে। আমি যদি সীমাহীনভাৱে উৎপাদন বঢ়াই গৈ যাওঁ, প্ৰাকৃতিক সম্পদেৰে আমি কিমান দিন চলিম? কিছু সংখ্যক লোকে কয় যে এবিধ প্ৰাকৃতিক সম্পদ শেষ হ'লে তাৰ সলনি আন এবিধ ব্যৱহাৰ কৰিব পৰা যায়। যুক্তিটো মূল্যহীন নহয় যদিও আমি ক'বই লাগিব যে প্ৰকৃতিত যথেষ্ট সম্পদ থকাৰ পাছতো সেইবোৰৰ সীমাবদ্ধতা থাকিবই। নিৰ্বোধৰ দৰে সেইবোৰ ব্যৱহাৰ কৰি গৈ থাকিলে এদিন হয়তো অনুশোচনা আমি কৰিব লাগিব। গতিকে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাৰ ক্ষেত্ৰত আমি মনোনিৱেশ কৰিবই লাগিব। প্ৰাকৃতিক সম্পদৰ সীমাবদ্ধতাৰ কথা ওলাই কৰি চলিলে নহ'ব। আমি প্ৰাকৃতিক ভাৰসাম্যতাৰ প্ৰশ্নৰ সন্মুখীন হ'বই লাগিব। প্ৰকৃতিৰ ভিন ভিন দিশৰ মাজত এটা অৱতৰণশীল সম্বন্ধ বিদ্যমান। পাৰস্পৰিকভাৱে ভাৰসাম্য ৰাখি থিয় হৈ থকা তিনিডাল খুঁটিৰ যদি এডাল পাৰ পৰি যায়, আন দুডালৰ বাগৰি পৰিব নিশ্চয়। বৰ্তমান কালৰ অৰ্থনীতি আৰু উৎপাদন ব্যৱস্থাই প্ৰাকৃতিক ভাৰসাম্যতাক বিঘ্নিত কৰি আহিছে। ইয়াৰ ফলত এহাতে মানুহৰ ক্ৰমবৰ্ধমান আকাংক্ষা পূৰণৰ স্বাৰ্থত নতুন নতুন সামগ্ৰীৰ উৎপাদন হ'ব ধৰিছে, আনহাতে সমগ্ৰ মানৱ জাতি আৰু সভ্যতাৰ প্ৰতি প্ৰত্যহিক নতুন নতুন ভাবুকি উদ্ভাৱন হ'বলৈ আৰম্ভ কৰিছে। গতিকে প্ৰাকৃতিক সম্পদ এনেভাৱে ব্যৱহৃত হোৱা উচিত যাতে প্ৰকৃতিয়ে সহজে সেই ক্ষতি পূৰণ কৰিবলৈ সক্ষম হয়। গছৰ পৰা যেতিয়া ফল আহৰণ কৰা যায়, নিশ্চিতভাৱে চাব লাগিব যে গছজোপাৰ যাতে কোনো ক্ষতি নহয়, উপকাৰহে হয়। অধিক শস্য উৎপাদনৰ স্বাৰ্থত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰে কিছু বছৰ পিছত মাটিৰ উৰ্বৰা শক্তি নিঃশেষ কৰে, যাৰ ফলত আমেৰিকা আজি লাখ লাখ একৰ মাটি শস্যহীন হৈ পৰিছে। এনে প্ৰকাৰৰ ধ্বংসলীলা কিমান দিনলৈ চলিব পাৰে? শিল্প উদ্যোগৰ ক্ষয়িষ্ণু যন্ত্ৰপাতিৰ বিপৰীতে এক ক্ষতিপূৰণৰ তহবিল আছুতীয়াকৈ ৰখা হয়। তেনেস্থলত প্ৰকৃতিৰ সহিষ্ণু গতিক অৱহেলা কৰা যায় কেনেকৈ? এই দৃষ্টিভংগীৰে চালে প্ৰতিপন্ন হয় যে আমাৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰতো অবিবেচক হোৱাৰ কোনো যুক্তি বা অধিকাৰ নাই, বৰং সুনিশ্চিতভাৱে সংযম ৰক্ষাৰহে আৱশ্যকতা আছে। সুখী প্ৰগতিশীল জীৱন যাপনৰ কাৰণে যিখিনি আৱশ্যক হ'ব পাৰে তাক গ্ৰহণ কৰিবই লাগিব। ঈশ্বৰেও তাৰ কাৰণে আমাক প্ৰচুৰ সম্পদ দিছে, কিন্তু অকল ভোগৰ উদ্দেশ্যতে উৎপাদন আৰু প্ৰতিযোগিতা কৰিবলৈ মানুহৰ জন্ম হোৱা নাই, অধিকাৰো নাই। ইঞ্জিন চলাবলৈ কয়লাৰ ব্যৱহাৰ হয়, কিন্তু কয়লা জ্বলাবলৈ ইঞ্জিন জন্ম হোৱা নাছিল। ন্যূনতম কয়লাৰ ব্যৱহাৰৰ দ্বাৰাই সম্ভৱপৰ সৰ্বোচ্চ শক্তি উৎপাদন কৰাটো আদৰ্শ আছিল। সেইটো সুস্থ অৰ্থনৈতিক দৃষ্টিভংগী। মানৱ জীৱনৰ উদ্দেশ্যলৈ চাই আমি কিমান সৰ্বনিম্ন ইন্ধন খৰচৰ বিনিময়ত কিমান সৰ্বোচ্চ বেগত গন্তব্যস্থানত উপনীত হ'ব পাৰোঁ, সেইটোহে আচল আৰু প্ৰয়োজনীয় কথা। এনে ব্যৱস্থাকহে সত্য বুলি কোৱা হয়। এই ব্যৱস্থাত মানৱ জাতিৰ বাবে অন্য দিশ অৱলম্বন কৰাৰ প্ৰশ্ন নুঠে। আনহাতে শেষ লক্ষ্য পৰ্যন্ত সকলোবোৰ দিশকে সামৰি লোৱা আছে। ই কোনো প্ৰকাৰৰ ধ্বংসাত্মক নহয়, ৰচনাত্মকহে। প্ৰকৃতিক শোষণ নকৰি অৱক্ষয় ৰূপত সঞ্জীৱনী কৰি ৰাখিবলৈ কৰা প্ৰচেষ্টাহে। গৰু এজনীক গাখীৰৰ কাৰণে শোষণ আৰু স্বাভাৱিকভাৱে গাখীৰ খীৰাই লোৱাৰ যদিহে ভিন্ন প্ৰকৃতিৰ কাৰ্য, প্ৰকৃতিকো ধ্বংসৰ মাজেৰে শোষণ কৰা আৰু স্বাভাৱিকভাৱে অতিৰিক্ত সম্পদখিনিৰহে ব্যৱহাৰ কৰাটো একে পৰ্যায়ৰ আৱশ্যকীয় আৰু নিৰ্দোষী কাৰ্য। আমি এই কথালৈ মন কৰিছোঁ যে লকডাউনৰ পাছৰে পৰা অকল জীৱকুলৰ মাজতো যে শংকাৰ সৃষ্টি হোৱা নাই তেনে কথা নহয়। আমি লগ পাইছিলোঁ এজন যুৱকক ওপৰকুৰুৱা গাঁৱত। লকডাউনৰ এই সময়ছোৱাত তেওঁ বান্দৰসকলক কেনেদৰে সহায় কৰিছে, বান্দৰসকলক খাবলৈ দি কেনেদৰে সহায় কৰিছে, তাৰ এটি দৃশ্য আমি চাওঁ।
বান্দৰবিলাকক আহাৰ যোগান ধৰি আছে নেকি? তেওঁলোকৰ খাদ্যৰ অভাৱ হ'ল, গতিকে আহাৰখিনি যোগান ধৰাৰ মানে চেষ্টা কৰিছোঁ। আচ্ছা, এই যে লকডাউন হ'ল, লকডাউনৰ ফলত মানে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি আমাৰ যিটো ভাবুকি আহি আছিল, এই লকডাউনে কিবা সহায় কৰিছে বুলি ভাবেনে? লকডাউনে যথেষ্ট সহায় কৰিছে। মানে বিশেষকৈ যিটো প্ৰদূষণ মানে মুক্ত হৈছে। প্ৰদূষণ মুক্ত হোৱাৰ লগতে আমাৰ যিবিলাক গছ গছনি বা আন যিবিলাক আমাৰ জীৱ জন্তুবিলাকৰো যিবিলাক চলন ফুৰণ চৰাই চিৰিকটিৰ পৰা আদি কৰি গোটেইখিনি মানে মুক্ত পৰিৱেশ এটা পাইছে তেওঁলোকেও। সেইটোৰ কাৰণেও কিছু মানে পৰিৱেশটো সুস্থ হোৱা বুলি ভাবিছোঁ। আপুনি বান্দৰবিলাকক কেতিয়াৰ পৰা আহাৰ যোগান ধৰি আছে? আজি 1 বছৰৰ বেছি হৈ গ'ল। আমাৰ ইয়াতে যেতিয়া গৰাখহনীয়া লাগিছিল, তেতিয়া গছ গছনিবিলাক প্ৰায় 500 মিটাৰ মথাউৰিৰ পৰা 500 মিটাৰ আগলৈকে গৰাখহনীয়াই লৈ গ'ল। তাতে যিবিলাক ফল মূলৰ গছ আছিল গোটেই নোহোৱা হৈ গ'ল। আৰু সেইটোৰ কাৰণে তাৰমানে পিছত বেয়া লাগি মানে চাই থাকোঁতে গোটেইখিনি হেৰি হৈ গ'ল, নোহোৱা হৈ গ'ল। সেইটোৰ কাৰণে মানে খাদ্যৰ অভাৱৰ কাৰণে মই মানে এই বান্দৰখিনিক মানে খাদ্য যোগান ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ, যিমানখিনি পাৰিছোঁ আৰু। গোটেইখিনিকে কৰাটো সম্ভৱো নহয়। মানে খাদ্য হিচাপে কি কি দিছে? মানে কল দিওঁ, বুট দিওঁ আৰু বিস্কুট। এইবাৰ লকডাউনৰ সময়ত মানে বিস্কুটখিনি মই 18-20 কাৰ্টন বিস্কুট আনি তেওঁলোকৰ কাৰণে এতিয়া মজুত ৰাখিছোঁ আৰু দি আছোঁ। আৰু অলপমান আছে, সেইখিনি দিলে শেষ হ'বগৈ আৰু। আকৌ নেক্সট কোনোবাই নতুনকৈ আকৌ মোক সহায় সহযোগো কৰিয়ে থাকে, নথকাও নহয়। এই ক্ষেত্ৰত মানে যোৱা বছৰ প্ৰভুৱাগলাও কিছু সহায় কৰিছিলে।